চন্দ্ৰযান 3 সাকসেছৰ পিছত ইছৰোৰ দ্বাৰা লঞ্চ কৰা দ্বিতীয়টো গুৰুত্বপূৰ্ণ মিছন হৈছে আদিত্য L1 এই মিছনটো সেইকাৰণে গুৰুত্বপূৰ্ণ হয় কিয়নো ইণ্ডিয়াৰ দ্বাৰা লঞ্চ কৰা এইটোৱে প্ৰথমটো সূৰ্যৰ অভিমুখে অভিযান হয় আজি এই ভিডিঅ'ৰ জৰিয়তে আদিত্য L1 সম্পৰ্কে সকলোবোৰ গুৰুত্বপূৰ্ণ তথ্যৰ ওপৰতে আলোচনা কৰিম যিসমূহ পৰীক্ষাত আহিব পৰা সম্ভাৱনা থাকে কোৱেশ্চন নম্বৰ 1 সূৰ্যক অধ্যয়ন কৰিবৰ কাৰণে ইছৰোৰ দ্বাৰা কি মিছন উৎক্ষেপণ কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব আদিত্য L1 মিছন আদিত্য L1 মিছন সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য হৈছে এই মিছনটো ভাৰতবৰ্ষৰ প্ৰথমটো সূৰ্যৰ অভিমুখে অভিযান হয় ইয়াৰ উপৰি ই এছিয়াৰ ভিতৰতে প্ৰথমটো সূৰ্যক ষ্টাডি কৰিবলৈ পঠোৱা অভিযান হয় ইয়াক লঞ্চ কৰা হৈছে 2 ছেপ্টেম্বৰ 2023 চনৰ 11:50 মিনিটত সতীশ ধাৱন স্পেচ চেণ্টাৰ শ্ৰীহাৰিকোটাৰ পৰা যৰ পৰাই চন্দ্ৰযান 3 মিছন লঞ্চ কৰা হৈছিল কোৱেশ্চন নম্বৰ 2 আদিত্য L1 নামটো কেনেদৰে আহিল ইয়াৰ উত্তৰ হ'ব আদিত্য মানে হৈছে সংস্কৃতত সূৰ্য আৰু L1 মানে হৈছে লেগ্ৰেঞ্জ পইণ্ট 1 পোনপ্ৰথমে আদিত্য 1 নামেৰে ইয়াক নামাকৰণ কৰা হৈছিল পিছলৈ ইয়াক চেঞ্জ কৰি আদিত্য L1 হিচাপে নামাকৰণ কৰা হয় লেগ্ৰেঞ্জ পইণ্ট অৰ্থাৎ L1 মানেনো কি এই সম্পৰ্কে জানো আহক মহাকাশৰ এনে এটা স্থান হয় য'ত দুটা গ্ৰহৰ মাজত মহাকাশন শক্তি সমান্তৰাল হয় সূৰ্য আৰু পৃথিৱীৰ মাজত এনে 5টা লেগ্ৰেঞ্জ পইণ্ট আছে ইয়াৰে লেগ্ৰেঞ্জ পইণ্ট 1 অৰ্থাৎ L1ত আদিত্য L1 টো উৎক্ষেপণ কৰা হ'ব কোৱেশ্চন নম্বৰ 3 কোনটো ৰকেটৰ জৰিয়তে আদিত্য L1 মিছন উৎক্ষেপণ কৰিছিল ইয়াৰে উত্তৰটো হৈছে PSLV XL C57 PSLV ফুল ফৰ্ম হৈছে পোলাৰ স্যাটেলাইট লঞ্চ ভেহিকল চন্দ্ৰযান 3 মিছনৰ লঞ্চৰ সময়ত লঞ্চ ভেহিকল কি ব্যৱহাৰ কৰা হৈছিল কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 4 কোনটো মহাকাশ সংস্থাৰ দ্বাৰা আদিত্য L1 মিছনৰ উৎক্ষেপণ কৰা হৈছে ইয়াৰে উত্তৰটো হ'ব ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ দ্বাৰা যদি এই মিছন সাকসেছ হয় তেতিয়াহ'লে ভাৰতবৰ্ষ চতুৰ্থম কান্তি হ'ব ইয়াৰ আগতে নাসা ইউৰোপিয়ান স্পেচ এজেন্সি জাৰ্মান স্পেচ চেণ্টাৰে কোলাবৰেচনত সূৰ্যৰ ওপৰত ষ্টাডি কৰিছিল আৰু ভাৰত হ'ব তেতিয়া এছিয়াৰ ভিতৰতে প্ৰথমখন কান্তি যোনে সূৰ্যৰ ওপৰত ষ্টাডি কৰিবলৈ সক্ষম হৈছে কোৱেশ্চন নম্বৰ 5 পৃথিৱীৰ পৰা L1ৰ দূৰত্ব কিমান ইয়াৰ উত্তৰ হ'ব 1.5 মিলিয়ন কিলোমিটাৰ যি সূৰ্য আৰু পৃথিৱীৰ ডিসটেন্সৰ 1% হয় সূৰ্য আৰু পৃথিৱীৰ মাজত ডিসটেন্স আছে 150 মিলিয়ন কিলোমিটাৰ কোৱেশ্চন নম্বৰ 6 আদিত্য L1 মিছন উৎক্ষেপণৰ কিমান দিনৰ পিছত L1 গৈ পাবগৈ ইয়াৰে উত্তৰটো হ'ব 4 মাহ অৰ্থাৎ 4 মাহ সময় লাগিব বুলি এক্সপেক্ট কৰা হৈছে কোৱেশ্চন নম্বৰ 7 আদিত্য L1ৰ লগত কিমানটা পেলোড পঠোৱা হৈছে ইয়াৰে উত্তৰ হ'ব 7টা ইয়াৰে 4টা পেলোডে সূৰ্যক ডাইৰেক্টলি ষ্টাডি কৰিব আৰু 3টাই L1 পইণ্টক ষ্টাডি কৰিব আদিত্য L1 মিছনৰ লগত জড়িত অন্য গুৰুত্বপূৰ্ণ তথ্যসমূহ হৈছে এই মিছনৰ সময়ত বাজেট আছিল 4000 কৰোৰ আৰু চন্দ্ৰযান 3 সময়ত বাজেট কিমান আছিল কমেন্ট কৰি জনাব আদিত্য L1ৰ মিছন ডিউৰেচন হৈছে 2.5 ইয়াৰ্ছ অৰ্থাৎ এবাৰ L1 পোৱাৰ পিছত 5 বছৰলৈকে ষ্টাডি কৰি থাকিব পাৰিব আদিত্য L1 মিছনৰ প্ৰিন্সিপাল সাইন্টিষ্ট হয় ডক্টৰ শংকৰা সুব্ৰমণ্যম কে অন্যহাতে প্ৰজেক্ট মেনেজাৰ হয় গায়ত্ৰী মালহোত্ৰা সূৰ্যক ষ্টাডি কৰিবলৈ যে আদিত্য L1 পঠোৱা হৈছে সেই বিষয়ে আমি অলৰেডি গম পাইছো কিন্তু সূৰ্যৰ কোনটো অংশ আদিত্য L1 ষ্টাডি কৰিব সূৰ্যৰ কৰোনা অৰ্থাৎ আউটাৰ মোষ্ট লেয়াৰ ক্ৰমস্ফিয়াৰ আৰু ফটোস্ফিয়াৰ এই তিনিটা স্তৰক অধ্যয়ন কৰিব সূৰ্যক বিভিন্ন স্তৰত ভাগ কৰিব পাৰি তাৰে একেবাৰে ভিতৰৰ স্তৰটো হৈছে কোৰ আৰু একেবাৰে আউটাৰ মোষ্টটো হৈছে কৰোনা ভিডিঅ'ৰ শেষত আপোনালোকলৈ এটা প্ৰশ্ন ৰাখি গৈছো প্ৰশ্নটো হৈছে কাৰ নামেৰে লেগ্ৰেঞ্জ নামটো নামাকৰণ কৰা হৈছিল আমি অলৰেডি ডিসকাস কৰা লেগ্ৰেঞ্জ পইণ্টৰ সেই লেগ্ৰেঞ্জ নামটো কাৰ নামৰ পৰা আহিছিল উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব